এতিয়া ৰঙিয়াত যাব ওলাইছোঁ তাৰমানে মোৰ লগৰটোৰ বোলে কিবা দাঁতৰ প্ৰব্লেম হৈছে তাত ই দাঁতৰ ডাক্তৰৰ তাতে দেখাব বোলে এই আহি পেলাই ৰাস্তাত ৰখি আছে বৰ্তমান তাৰ কি হৈছে তোমাৰ কি বেমাৰ হৈছে তাৰ মানে দাঁতৰ পোকা হৈছে পোকাটাকে কি বোলে তাৰমানে ডাক্তৰৰ তাতে বোলে দেখাব বোলে এতিয়া বৰ্তমান ৰঙিয়াত যাই আছোঁ ডাক্তৰৰ তাতে দেখাব গেলি ৰঙিয়াত যাই আপোনালোকক লগ পাই আছোঁ গাইছ বৰ্তমান গাড়ীতে আছোঁ ৰঙিয়াত যাই আছোঁ আৰু এই গাড়ী আমাৰ 10টি গাড়ী চলাই আছে বৰ্তমান ৰঙিয়াত যাই আছোঁ এতিয়া মনত জনা পাইছোঁ খাওয়াটা কি এই 10টি দেখা নাই পুৰা চাইকেল মাৰি আহিছে মুস্কিল চিটি দিছে গাড়ী এতিয়া বৰ্তমান ইকো পাৰ্কত আছোঁ পাৰ্কত গাইছ গাৰ্লফ্ৰেণ্ড লৈ পেলাই মই কিন্তু এই হাতীটোক লৈ আহিছোঁ বাৰু পাৰ্কত এনেকুৱা এটা মানে কপাল আৰু মোৰ ভাগ্যৱান কপাল আৰু মোৰ তাৰমানে এনেকুৱা হৈছে পাৰ্কত আপালৈ আহিব লগা হৈছে হাতীৰ ফল গাইছ কি কৰিম আৰু পঞ্চাছ টকা মানৰ খালাই ফুচক আৰু খায়ে আছে এই ৰঙে দালি বেলেগ কাম নাই এই খাব আৰু 50-60 মানৰ ফুচকাই খাই খালি আৰু কেইটকামান খাবি কওঁ 20 টকা খাবি আৰু কম পেট নাইতো বস্তা পামেই আৰু ঘৰ অলপমান আছে